সকলোকে নমস্কাৰ জনাইছোঁ। দখলা শ্ৰী শ্ৰী লক্ষী পূজা উদযাপন সমিতিৰ ফালৰ পৰা আমি মা মহালক্ষ্মীৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু ভক্তিভৰা ৰাইজলৈ সেৱা নিবেদিছোঁ। এইবাৰ আমি দখলা লক্ষী পূজা শ্ৰী শ্ৰী উদযাপন সমিতিয়ে দশম বাৰ্ষিক লক্ষী পূজা উদযাপন আয়োজন কৰিছোঁ। আমাৰ যোৱাবাৰৰ দৰে বিগত বছৰ কেইবাৰৰ দৰে এইবেলিও আমি দশম বাৰ্ষিক লক্ষী পূজা উদযাপন দুদিনীয়াকৈ কৰি আহিছোঁ। আমি প্ৰথম দিনাৰ কাৰ্যসূচীত আমি ৰাখিছোঁ যে মাক আমি প্ৰতিমা স্থাপন ইয়াত হ'ব। বিভিন্ন ধৰ্মীয় বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী আমি উদযাপন কৰিম। বিভিন্ন আয়তী নামৰ দলৰ লগতে বিশেষভাৱে আমি বাক্সা জিলাৰ পৰা আমন্ত্ৰণ কৰি আছোঁ। অনামিকা নাথ ডাঙৰীয়াৰ নাম পৰিৱেশন হ'ব। প্ৰথম দিনাৰ কাৰ্যসূচীত সমগ্ৰ অঞ্চলবাসী ৰাইজ, অকল আমাৰ গাঁওবাসী বুলিয়ে নহয়, বিজয়নগৰ ওপৰহালি বুলিয়ে নহয়, পলাশবাৰী অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা ইয়াত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিত হয় আৰু মাৰ শ্ৰীচৰণত সেৱা জনায়। এয়া আছিল আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী। দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ ভিতৰত আমি এটা অন্যান্য ধৰণৰ এটা ব্যতিক্ৰমী কাৰ্যসূচী আমি উদযাপন কৰি আহিছোঁ। এই অন্যান্য ব্যতিক্ৰম কাৰ্যসূচীটো হৈছে আমাৰ অকুমাৰী ছোৱালীৰ মাৰ ৰূপ প্ৰদৰ্শন। এইবুলিও আমি এই প্ৰতিযোগিতাখন আয়োজন কৰিছোঁ। যিহেতু আমাৰ সিদিনাখনে কাতি বিহু উপলক্ষে আমি সীমিত সংখ্যক মাত্ৰ 50গৰাকী অকুমাৰী ছোৱালীৰ এই প্ৰতিযোগিতাখন আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ যোগাযোগ গোটেইখিনি হৈছে। এই প্ৰতিযোগিতাখন আমাৰ আচলতে একদম সঁচাকৈ ক'ব গ'লে ব্যতিক্ৰমী অনুষ্ঠান। ইয়াৰ পিছতে আমাৰ এই প্ৰতিযোগিতাৰ পিছতে আছে আমাৰ গোটেই গাঁৱৰ যিমানবিলাক আয়তী নাম আছে, গোটেইবিলাকে ইয়াত আয়তী নামে আমাৰ নাম পৰিৱেশন কৰিব। তাৰপিছতে আছে আমাৰ গধূলি এখন ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানখনত আমাৰ অঞ্চলৰ বুলি ক'লেই ভুল হ'ব যে আন্তঃৰাষ্ট্ৰীয় এজন শিল্পী আমাৰ দখলা গাঁৱৰ মাননীয় অৱনী শৰ্মা ডাঙৰীয়া, ৰূপী পাপেট থিয়েটাৰ, তেওঁ পুতলাৰ থিয়েটাৰৰ দ্বাৰা ইতিমধ্যে দেশ বিদেশ সকলোতে খ্যাতি অৰ্জন কৰিছে। তেখেতক আমাৰ আয়োজক সমিতিৰ ফালৰ পৰা সম্বৰ্ধনা জনাম। তেখেতৰ লগতে আমাৰ এই অঞ্চলৰে মানৱ প্ৰতিমা হওক বা আমাৰ ছোৱালীৰ যি বেনপাৰ্টিৰে তেখেতে গোটেই অসমত আলোড়নৰ সৃষ্টি কৰিছে, তেখেত হৰমোহন দাস, তেখেতকো আমি সম্বৰ্ধনা জনোৱাৰ এক কাৰ্যসূচী আয়োজন কৰিছোঁ। তাৰপিছতে আমাৰ কলাশিল্পী আমাৰ বিচিত্ৰ শৰ্মা ডাঙৰীয়া আৰু শংকৰ কলিতা ডাঙৰীয়াকো আমি আয়োজক সমিতিৰ ফালৰ পৰা সম্বৰ্ধনা জনাম। তাৰপিছতে আমাৰ ৰাতি শেষ কাৰ্যসূচী হ'ব আমাৰ ভাৰ্গৱেন্দু নাট্য পৰিষদৰ যাত্ৰাপাৰ্টি অভিনয়। এইখিনিয়ে আমাৰ কাৰ্যসূচীৰ ভিতৰত। অৰ্থাৎ কেৱল আপোনালোকে যিটো আমাৰ ধৰ্মীয় সমিতিৰ ফালৰ পৰা কৰিব? হয়, এইটো আমাৰ আয়োজক সমিতিৰ ফালে প্ৰত্যেক বছৰে এটা প্ৰয়াস চলি আছে যে আমাৰ এই অঞ্চলৰ বুলি নহয়, আমাৰ গাঁৱৰ বুলিয়ে নহয়, এই অঞ্চলৰ যিখিনি বিভিন্ন ক্ষেত্ৰত সাংস্কৃতিক হওক বা বিভিন্ন ক্ষেত্ৰত যিসকলে আমাৰ ৰাজহুৱাভাৱে তেখেতসকলে বৰঙণি আগবঢ়াইছে, তেখেতসকলক আমি আয়োজক সমিতিৰ ফালৰ পৰা আমি। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।